আইচক্ৰীম নিজে খাইছে দেখোন মোলে বনাই পিনি দিয়া মানা আইচক্ৰীম মানা हेलो फ्रेंड्स सकल की खबर आपनालोকৰ আশা কৰিছো সকলো ভালে আছে আজি এখন মানে ভেজ থালি ৰেডি কৰো বুলি ভাবিছো যেহেতু সদায় নন ভেজে ট্ৰাই কৰি আছো তো আপোনালোকে কেনে পায় তাকে বলো ব্লগটো স্টার্ট কৰি দিও এফালে বেটিৰ লগত লাগি আছো বেটি আজি মোক বনাই খুৱাই আছে তো এটো কাৰণে ভিডিওটো স্টার্ট করতে দেৰি হৈ গল বহুত অকমান খেলি মেলি আহিছে কি বেটা কি হল তুমি ওয়েলকাম কৰি দিয়া সবকে ওয়েলকাম আওয়ার ব্লগ ओके ठीक আছে তেনেহলে চাই থাকিব ভিডিওটো কেনে পায় আজি মানে ভেজ থালি স্পেশাল আছে কঁঠালৰ মুচি আৰু পনীৰ ফ্ৰাইড পনীৰ ঠিক আছে এয়া মই পনীৰখিনি এটা ভাল শেপত কাটি লম ভালদৰে যেহেতু ফ্ৰাই কৰিম অকমান শেপটো ভাল হলে ভাল লাগে আৰু এদৰে সকলে নিজৰ পছন্দ মতে কাটি লব আৰু এইখিনিতে মেৰিনেট কৰিবলৈ মই এটা বাটি লৈ লৈছো তাত লৈছো শাহী পনীৰ মছলা মই 2 চামুচ লৈছো আৰু ইয়াতে লম মেগী টমেটো সস এটো দিলে ভাল লাগে খাই আৰু বেলেগ সসও ইউজ কৰিব পাৰে মই সসও 2 চামুচ দিছো তাৰ পিছত দিছো এ দৈ যেহেতুকে ঘৰৰ দৈ টেঙা নহয় হেতু কাৰণে মই 3 চামুচ দিছো আপোনালোকে চাই লব যদি টেঙা হয় অলপ কমাই দিব আৰু এতিয়া এই সকলোখিনি ভালকে ফেটি লম যেহেতু দৈটো ভালদৰে ফেটিব লাগিব এদৰে ভালদৰে সকলোখিনি মিক্স কৰি লোৱাৰ পিছত তাত মই এতিয়া দি দিম এয়া বেসন এচামুচ দিম আৰু নিমখ অলপমান আৰু দিম হালধি এই সকলোখিনি দি ভালদৰে আগৰ দৰে মিক্স কৰি লম মিক্স কৰি পনীৰখিনি যেহেতুকে মই কাটি ৰেডি কৰি থৈছো পনীৰখিনিৰ লগত ভালদৰে লেটিয়াই লৈ আধা ঘণ্টা মানৰ কাৰণে ৰাখি দিম যিমান সময় হয় আৰু যিমান সময় ৰাখিব পাৰে ভাল বা লৰালৈ হলে 15 মিনিট মানতো বনাই ৰেডি কৰি খাব পাৰে এইখিনি মই যে সকলোখিনি এনেদৰে লগাই লম ভালদৰে লাষ্ট পিসটো ভালদৰে এনেদৰে লগাই পাটিটোত লগাখিনিও মই শেষ কৰি ভালদৰে লৈ লৈছো মেৰিনেট ৰেডি হৈ গল আৰু মই এয়া কাটি আছো কঁঠাল যেহেতু কঁঠালৰ মুচি বনাম কঁঠালৰ মুচি ৰেচিপিটো খাবলৈ বহুতে ভাল লাগে কিন্তু কি হয় অলপমান কষ্ট হয় কাটোতে একো নাই যেহেতু সদায়টো খোৱা নহয় এইবোৰ বস্তু আৰু হেতু কাৰণে অকনমান ভালদৰে বনাই খালে ভাল লাগে আৰু সেই কাৰণে দেখাম আপোনালোকক যে মইনো কঁঠালৰ মুচি কেনেকৈ বনাও এতিয়া সকলোখিনি মই আগত আধা কাটি থৈছিলো এয়া শেষৰ সময়কণ আৰু ভাল অকমান সৰুকে কাটি ললো আৰু ইয়া লৈছো পিয়াজ দুটা বিলাহী দুটা আদা নহৰু আৰু এটা আলু এই সকলোখিনি ভালদৰে কাটি ললো আদা নহৰু মই থেতেলিয়াই লৈছো আৰু ইয়া লৈছো মছলাৰ ভিতৰত মই লৈছো মিট মছলা মই পনীৰ মছলাটো লৈ লৈছো আৰু এই তেজপাত দুখিলা দালচেনি আৰু ইলাচি আৰু এয়া এতিয়া মই এই কঁঠালখিনি মেৰিনেট কৰিবলৈ লৈছো মানে অকনমান সময়ৰ কাৰণে কঁঠালখিনি যদি হালধি নিমখ আৰু অকনমান তেল দি এনেদৰে হানি থোৱা হয় তেতিয়া ৰংটো ভাল আহে আৰু কেতিয়াবা ডাইৰেক্ট বইল কৰিও বনাব পাৰি মানে আগত বইল কৰি পিছত ভাজি কৰি মই কেতিয়াবা তেনেকেও বনাই কিন্তু এনেদৰেও খাই চাবচোন এদিও খাই ভাল লাগে কালাৰটো বহুত ভাল লাগে মানে ধুনিয়া আহে তো এয়া মই সেইখিনি আধা ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ দি আধা ঘণ্টা হৈ গৈছে মেৰিনেট কৰা এতিয়া মই ইয়াত দি দিছো কঁঠালৰ মুচিখিনি এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম মুচিখিনি আগত ফ্ৰাই কৰিম তাৰ পিছত আলুখিনি ফ্ৰাই কৰিম চাই থাকক ভিডিওটো মই কেনেকৈ বনাও এতিয়া এনেদৰে কঁঠালৰ মুচি আৰু আলুখিনি কাঢ়ি লোৱাৰ পিছত তাত দি দিম পিয়াজখিনি একে তেলতে দিছো তেল আকৌ দিব লগা হোৱা নাই যেহেতু প্ৰথমে তেল হৰকে দিছিলো ফ্ৰাই কৰিলে অকমান তেল যেহেতুকে লাগে আৰু এয়া এইদৰে পিয়াজখিনি অকমান সময় ভালদৰে
আধা ভজা হোৱালৈকে ভাজি ল'ম। তাৰপিছত দিম আদা নহৰুখিনি। আদা নহৰুখিনি এনেদৰে অলপ সময় ভাজি লোৱাৰ পিছত তাতে দি দিছোঁ তেজপাত, দালচেনি আৰু ইলাচি কেইডোখৰ আৰু দিছোঁ পাঁচফোৰণ কেইটামান দি এনেদৰে গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। আৰু তাত এতিয়া দি দিছোঁ এয়া বিলাহীখিনি। চাব বিলাহীখিনি এতিয়া বহুত সময় ভাজি ল'ম, মানে ভালদৰে বিলাহী কেঁচা গোন্ধটো যোৱালৈকে, মানে বিলাহীটো পূৰা একেবাৰে ধৰক মই পেষ্টটো কৰি লোৱা নাই, তো ভালদৰে বিলাহীখিনি ভাজি ল'ম। ইয়াত অকণমান সময় ল'ব। তাত দিছোঁ এতিয়া নিমখখিনি গলি যাবৰ কাৰণে, এই সকলোখিনি মিক্স হৈ যাবৰ কাৰণে দিছোঁ। আৰু মছলাখিনি মই পিছত দিম, নহ'লে লাগি যাব পাৰে, সেইটো কাৰণে। এনেদৰে ঢাকনা দি মই বিলাহীখিনি 5 মিনিট সময় ভালদৰে ভাজি ল'ম। এয়া দেখিছেনে? এয়া বিলাহীখিনি হৈ গৈছে আৰু এতিয়া ইয়াতে দিছোঁ মছলাখিনি। চাহি পনীৰ মছলা, আৰু মই কৈছিলোঁ যে মই গৰম মানে মিট মছলা লৈছোঁ, আৰু ইয়াতে দিছোঁ হালধি। দেখিছে? এই সকলোখিনি এতিয়া অকণমান সময় এনেদৰে ভাজি ল'ম। ইয়াতে অলপমান পানী দিম মছলাখিনি জ্বলি নাযাবলৈ। এয়া পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া ইয়াতে মুচিখিনি দি দিব পাৰিম আৰু। এইখিনি কৰোঁতে মোৰ সময় লৈছে 10 মিনিট সময় লৈছে। এয়া এতিয়া দি দিলোঁ মুচিখিনি। মই অথনি পাই হাই মিডিয়ামতে এইবোৰ কৰি আছোঁ, মানে পিঁয়াজ দিয়াৰ পৰা আদি কৰি প্ৰথম মানে মুচিখিনি ফ্ৰাই কৰাৰ পৰা একেবাৰে ল' মিডিয়ামত মই বনোৱাই নাই, তথাপিতো সময় লৈছে। আৰু চাই থাকিব, মানুহজনী ওচৰতে থাকিব লাগিব, কণ্টিনিউ লৰাই থাকিব লাগিব, তেতিয়া শাকখন খাবলৈ বহুত মানে টেষ্টি হয়। এইখিনিও মই এনেদৰে অকণমান সময় হাই ফ্লেমতে এয়া দেখিছে ভাজি লৈছোঁ, মিক্স কৰি লৈছোঁ গোটেইখিনি বস্তু। তাৰপিছত মই দিম কুকাৰত, আৰু মুচিখিনিৰ লগতে মই আলুখিনিও দি দিলোঁ, যিহেতু ফ্ৰাই কৰি একেলগে ৰাখি থৈছিলোঁ। এয়া দেখিছে? এতিয়া এয়া হৈ গৈছে আৰু এতিয়া কুকাৰত ভৰাই দিব পাৰি। এয়া মই কুকাৰত দি এতিয়া পানী দি এইখিনি চিটি লগাই দিম। যিহেতু মই ভালেকণ সময় ফ্ৰাই কৰোঁতেও বা এতিয়াও বিলাহী দি ভাজি ল'লোঁ, সেইকাৰণে মই 2টা চিটিহে লগাম, তেতিয়াও কঁঠালখিনি ধুনীয়াকৈ সিজি যাব। এতিয়া মই টাৱাখন পাতি দিছোঁ পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে। তাত দিছোঁ অকণমান তেল, আৰু এয়া পনীৰখিনি দি দিছোঁ। এইখিনি মই 10 মিনিটতে বনাম, যিহেতু ফ্ৰাই কৰিম। একেবাৰে হাই ফ্লেমতো নহয়, মই মিডিয়াম ফ্লেমতে এইখিনি ফ্ৰাই কৰি ল'ম। এবাৰ লুটিয়ালেই হ'ব, এবাৰ নহয়, মাজে মাজে অলপ সময় চাব লাগিব বাৰু। তাৰপিছত এইদৰে এয়া পনীৰখিনি দি থৈছোঁ। এয়া হৈ গৈছে 5 মিনিটমান হৈ গৈছে, আৰু এনেদৰে এডাল ষ্টিক লৈ এনেদৰে লুটিয়াই দিব। এয়া গোটেইখিনি এনেদৰে এটা এটা পিচ কৰি লুটিয়াই দিব, নহ'লে মানে লাগি যাব পাৰে। ৰেডি হ'ব আৰু এবাৰ মই লুটিয়াই দিম ইটো ছাইডটো। এয়া 10 মিনিটতে পনীৰ ফ্ৰাই ৰেডি। খাই বহুত ভাল লাগে এইটো। অ'কে দেন, মোৰ ৰেচিপি ৰেডি হৈ গৈছে আৰু এইটো হৈ গ'ল ফ্ৰাইড পনীৰ। আৰু এইফালে কঁঠালৰ মুচি, কঁঠালখিনি সিজিছেনে চেক কৰি ল'ব লাগিব। এনেও সিজিছে, মই যিহেতু মানে চিমতে দিছোঁ, সেইটো কাৰণে 2টা চিটি লগাইছিলোঁ। আৰু এয়া মই অকণমান মানে জলকীয়া দিবৰ কাৰণে, যিহেতু মই জলকীয়া নিদিওঁ, বেটিও খায়, জলকীয়াটো মই লাষ্টত দিওঁ, বেটিৰ কাৰণে মই এয়া দিছোঁ জলকীয়া। তো সেয়া কঁঠালৰ মুচিখন ৰেডি হৈ গ'ল। আৰু এইখন হৈছে মোৰ কমপ্লিট ভেজ থালিখন। তো বনাই মেলি আজৰি, এতিয়া লৈছোঁ খাবলৈ ভেজ থালি। আৰু এয়া মই নতুন 2টা বস্তু, এইটো হৈছে তিতামৰা পাত। মই বেচনৰ লগত ভালদৰে লেটিয়াই ফ্ৰাই কৰি লৈছোঁ, অকণমান টুইষ্ট আনিবলৈ। এইটো হৈছে কচু, কণ বিলাহী আৰু নহৰু, তেল নাই দিয়া, এইকেইটা বস্তু দি কুকাৰত দি বইল। এইটো পূৰা কচুটো অকণমান ভাজি লৈছোঁ, সেইটো বেলেগ এদিনা দেখাম কেতিয়াবা। তো ঠিক আছে, মই খাবলৈ আৰম্ভ কৰোঁ।
paneer tasty আৰু এইটো কঁঠালৰ মুচি এইটো ধুনীয়াকৈ ভাঙি গৈছে এইটো তিতামৰা পাত গাঠি দিয়া এইটো কচু ভাল হৈছে দেই এইবোৰটো ইনো ভাল পাওঁ কঁঠালৰ মুচি কচু চবে ভাল পাওঁ ঠিক আছে বাৰু কেনে পাই জনাব আৰু হলে কৰি থাকো আৰু মোৰ চেনেলটো চাব ভাল পালে কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব নতুন সকলে লাইক শেয়াৰ কৰিব হেতু আৰু আজিলৈ আহিছো আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাম বাই বাই